Hello everyone! Miku Vlogsৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ ঘৰত আলহী আহিব। কোন আলহী আহিব আপোনালোকে চাই থাককচোন ভিডিঅ'টো, তেতিয়াহে গম পাব সম্পূৰ্ণকৈ চালে কোন আহিব আমাৰ ঘৰত আজি আলহী, কোন বিশেষ আহিব। এইবোৰ কাপোৰ দেখিছেনে? এইবোৰ কাপোৰ দেহাৰ হয়, কাৰণ ইমানেই এইকেইদিন ঠাণ্ডা পৰিছে, চাগে বিহু বুলি কাৰণে নেকি কাপোৰ শুকাবলৈ ঠাই নাইকিয়া হৈছে। কাৰণ ঠাই নাইকিয়া বুলি ক'লে মানে ৰ'দ নাইকিয়া, যাৰ কাৰণে মানে সকলো ঠাইতে মানে ৰছী টানি এনেকৈ কাপোৰ মেলিব লগা হৈছে। আহকচোন আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়া গম পাব কোন আহিছে আমাৰ ঘৰলৈ। মায়ে এয়া ভাঙোন মাছ আনিছিলোঁ, মানে যোৱাকালি আনি ৰাখিছিলোঁ। মাছখিনি ফ্ৰাই কৰি ৰাখিছিলোঁ, সেইখিনি বিলাহীৰে অকণমান টেঙা টেঙাকৈ বনাব। এয়া কেৰেলা ভাজি বনাই ৰাখি দিলে, মায়ে বনালে অৱশ্যে ভাতবোৰ। এতিয়া মাছ হোৱাৰ পিছত এয়া কবি ভাজিছে, একদম ধুনীয়াকৈ একদম শুকানকৈ ভাজিব কবি ভাজিখিনি। ইয়াতে অকণ বিলাহীও কাটি দিছে। আপোনালোকক কৈছিলোঁ নহয় আমাৰ ঘৰলৈ কোনোবা আহিব। আমাৰ ঘৰলৈ এয়া মোৰ ভাইটি আৰু মোৰ ভণ্টি। হাই এইটো মোৰ ভাইটি হয়। আৰু কোন আহিছে দেহা? কৈ দিয়াচোন। কোৱা মিমি। কোন আহিছে? কৈ দিয়া কোন আহিছে? মিমি কৈ দিয়া। মামা। আৰু মিমি কোৱা। মিমি কোৱা। কোন? আৰু কোন কোৱা? দিয়ক, এতিয়া আমি কি কৰোঁ কি নকৰোঁ চাই যাওক। আৰু আহিব বাকী আছে, ৰ'ব দেখুৱাম আপোনালোকৰ ভিডিঅ'টো চাই যাই থাকিব। সিহঁতক সুধিলোঁ যে চাহ খাবনে নাখায়। নেখাওঁ বুলি ক'লে, অকণ দেৰিকৈ খাম বুলি কৈছে, মানে আকৌ আহিব বুলি কৈছে নহয় আপোনালোকক। এয়া দাইল হৈ গ'ল, দেখিছে আপোনালোকে চাগে ন? দাইল হৈ গ'ল, ভাজি হৈ গ'ল, মাছৰ তৰকাৰী হৈ গ'ল, আৰু কেৰেলা ভাজিলে মায়ে বনালে বিশেষকৈ। এতিয়া মই আমাৰ দেহা আৰু পাপালে অকণমান শিঙি মাছ বনাম, কাৰণ বেলেগ নাখায় ন শিঙি মাছ অকণ খাওঁ। পাপাৰো অকণ গাটো তেতিয়া সুস্থ হ'ব। শিঙি মাছৰ তৰকাৰী আৰু এয়া ভাজি থাকিব। এয়া আপোনাক দেখাই আছোঁ, এয়া কেৰেলা ভাজি, আৰু ইয়াতে আছে বিলাহী আলু ভাঙোন মাছ বনাইছোঁ, আৰু মাংস বনাম। মায়ে বজাৰলৈ গৈছে, এওঁ নাই বৰ্তমান, কামলৈ গৈছে। এয়া কবি ভাজি, বাবুৰ তৰকাৰীখিনি হৈ লওক, তাৰে পিছত আকৌ চাওক আপোনালোকে কি কৰোঁ আজি, হয়নে নহয় বাৰু? মোৰ ভণ্টি আৰু ভাইটি অহাৰ কাৰণ এয়া মোৰ কাৰণে মাঘ বিহু আহিলে ন, বিহুৰ অকণমান যোগাৰ লৈ আহিছে। এয়া আনিছে ৰঙা বৰা চাউল, পিঠাগুড়ি, কাটা নিমকি ঘৰতে বনাইছিলে, এয়া জহা চাউল, এয়া বিস্কুট, এয়া হ'ল মিঠৈ, খেজুৰ মিঠৈ এইটো, আৰু ইয়াত কৰাই গুড়ি আছে। এইখিনি লৈ সিহঁতে আহিছিলে, মানে বিহু দিবলৈ আহিছিলে। দেখিছে এজনী মোৰ ভণ্টি, মিলে নে নিমিলে মোৰ লগত ক'বচোন, অকণমান ছাপোৰ্ট কৰিব তাইক। থেংক ইউ জনেমান। ইহঁত কেইজনে কি কৰিছে আমাৰ দেহাৰ লগত চাওঁ। ইয়া খেলি আছে, এয়া খেলি আছে। কোন আহিছে? কাৰ লগত খেলি আছা? এয়া আমাৰ ভাইটি, এইটো এবাৰ ক্লাছ 10 পাইছে, মেট্ৰিক দিব। ভালকৈ পঢ়িবা। পঢ়িছানে নাই? ভাল ৰিজাল্ট হ'ব লাগিব। আৰু মোৰ ভণ্টিটো, তুমি কোন চেম পাইছা? ভালকৈ পঢ়িবা, BA-টো ভালকৈ কমপ্লিট হৈ লওক ন দেহা, তাৰপিছত ইউনিভাৰ্চিটি আহিম। ৰিজাল্টটো ভাল হৈ লওক। সেয়া এতিয়া আপোনালোকক কৈছিলোঁ ন, আৰু কোনোবা আহিব বাকী আছিলে। এয়া আহি গ'ল আমাৰ মাহী আহি পালেহি, আৰু এওঁ কামৰ পৰা আহি পালেহি। মাহীক লৈ আহিছে আহোঁতে আধা ৰাস্তাৰ পৰা, আৰু এতিয়া বাবুক একদম আঁকোৱালি লৈছে, আৰু মৰমৰ পুতলা যে আকৌ আহি পালে। এতিয়া আমাৰ আলহী কমপ্লিট হৈ গ'ল অহা। এতিয়া চাওক চাহ দিওঁ, কাৰণ আহি পাইছে ন দূৰৰ পৰা মাহীও। এতিয়া এয়া গাখীৰ চাহ বনাই দিছোঁ, চাহ হ'বই মোৰ মাত্ৰ। আৰু ইয়াতে বাবুৰ তৰকাৰীও হৈ গ'ল বৰ্তমান। এয়া কচৰি, গৰম গৰম কচৰি, চানা, বিস্কুট দিছোঁ। চাহকণ দি লওঁ, একেলগেই দি দিলোঁ চাহ, মানে বেলেগ বেলেগকৈ নিদিলোঁ, আৰু দেৰিও হৈছে, চাহকণ খাই লওক।
অ মাহী আহক অ মুন্নু বাবু চাহকণ লৈ যাওঁ একেলগে এটা হাতেৰে মোবাইলটো আৰু এখন হাতেৰে এয়া দিব নোৱাৰি ন খাওঁ পিয়াজি চাগে খোৱা চাহ খোৱা ভাইটি লৈ যাবা কি খা 11টা বাজিছে এয়া মায়ে মাংস লৈ আহিলে ধুই কৰি মায়ে ৰেডি কৰি ল'লে অৱশ্যে ইয়াক সকলোখিনি কাটিলে মই মছলাখিনি পেষ্ট কৰি আনি দিলোঁ মাক এয়া মছলা পেষ্ট হৈ গ'ল আৰু মায়ে বনাব বুলি ক'লে ময়ো হ'ব বাৰু বনাব দিলোঁ মাক আৰু এইটো দেখিছেনে টমেটো পিউৰি হয় আমাৰ দোকানৰ হয় খুব ভাল টমেটো পিউৰিটো কোনো গোন্ধ নাই আৰু য'তে দিয়ক বহুত টেষ্ট হয় খাবলৈ একদম টমেটো পিউৰিখিনি এতিয়া মায়ে সকলোখিনি মছলা পাতি চব ৰেডি কৰি ল'লে কি ৰেডি কৰিছে বা কেতিয়াবা মই আপোনালোকক দেখাম মাৰ ৰন্ধা ৰেচিপিবোৰ কিন্তু আজি নাই আজি বহুত জল্দিত আছে কাৰণে ৰেচিপিটো আপোনালোকক দেখুওৱা নহ'লে বাট এনেকৈ দেখুৱাম আপোনালোকে চাই যাব ৰেচিপিটো আৰু এদিন দেখুৱাম বাৰু বেলেগ এদিন বাট বহুত সহজতে আজি বনোৱাই গৈছে ৰেচিপিটো মানে চিকেন ৰেচিপিটো কেৰাহীত দি কৰি মায়ে ঢাকি কৰি ৰাখি দিছিলে আপোনালোকক মই এয়া দেখুৱাই দিছোঁ বাৰু ঢাকনি অতৰাই পৰা ওলাই আহি এতিয়া ভাবিলোঁ ধুনু অকণমান ভাত খুৱাই দিওঁ এয়া কি কাৰণত হাঁহি আছা কি হৈছে হাঁহিব লগা কি হৈছে ন দেহা হাঁহিব লগা তিতি মাম খাব দেহায়ে এডিট কৰিলে বেছি কাটলেও বা ছুটি হৈ যায় যে দেয়া আমাৰ চুনুৱে কি খাই আছে খাই আছে আৰু আজি কেমেৰামেন হ'ল মোৰ ভণ্টিয়ে কেমেৰা কৰি আছে আৰু মই আমাৰ কলিজাক খুৱাই আছোঁ কাৰণ কেমেৰামেনৰ বহুত অভাৱ যাৰ কাৰণে মোৰ ভিডিঅ'বোৰ মই অকলে কৰিব লাগে কাৰণ ঘৰত কোনো নাথাকে ন যাৰ সেইটো কাৰণে মোৰ প্ৰব্লেম হৈ যায় ভাইটিয়ে কৈছে বাবু ডাঙৰ হ'লে বোলে সি মোক কেমেৰা কৰিব পাৰিব চাওঁ আপোনালোকে মোক কিমান আশীৰ্বাদ কৰে কিমান ভিডিঅ'বোৰ চালেহে মই অকণমান ওপৰলৈ যাব পাৰিম আৰু যদি নাচায় তেনেহ'লে আৰু কি হ'ব আৰু হয়নে নহয় বাৰু দিয়কচোন মাংসখিনি ভাজি হৈ গ'ল আৰু ভাজা কমপ্লিট হৈ গ'ল মায়ে এতিয়া অকণমান পানী দি দিব মাংসখিনি কি ধুনীয়া কালাৰ হৈছে চাওকচোন আপোনালোকে ন এতিয়া মাংস হ'বহি আপোনালোকৰ ৰেচিপিটো দিয়া নাই একদম যিটো নৰ্মেল তেনেকৈ বনোৱা গৈছে এইটো কাৰণে ৰেচিপিটো দিয়া হোৱা নাই আৰু বেলেগ এদিন বনালে আপোনাক দিম কাৰণ এনেও আপোনালোকক মই আগতেও কৈছোঁ ন ভিডিঅ'ত মাৰ বনোৱা কৰাবোৰ বহুত ধুনীয়া হয় সেইটো কাৰণে মানে সকলোৱে মানে খাবলৈ বহুত ভালে পায় আৰু মানুহ আহিলে সেইকাৰণে মাকে বনাবলৈ দিওঁ কাৰণ মাৰ বনোৱা চনোৱাবোৰ বহুতে ভাল হয় এয়া এতিয়া বাকীবোৰ আজি মায়ে বনালে সকলোখিনি মই বনোৱা নাই অৱশ্যে বাবু আৰু পাপাৰহে জোলখন বনালোঁ এতিয়া মায়ে বনাই কৰি ৰেডি হৈছে দিব মাহী আহিলে আপোনালোকক দেখুৱাইছোঁ মই ভণ্টি আৰু বাবু আহিছে দেৰিয়ে হ'ল অকণমান আমাৰ বনাই কৰাই উঠোঁতে দিয়ক এইকণ হোৱাৰ পিছত খাবলৈ সাৰ্ভ কৰিব দেখুৱাম আপোনালোকক মায়ে সাৰ্ভ কৰাবোৰ কি দিয়ে আৰু অকণমান গৰম পানী দিব নেকি হৈ যাব দিয়ক মা হৈ যাব দিয়ক অফ কৰি দিয়ক মায়ে এতিয়া ভাত বাঢ়িবলৈ লৈছে সকলোলৈ বুলি ক'লে মাহী বাবু আৰু মুনু আগতে খাই লওক তাৰপিছত আমি বাকী ঘৰৰ মানুহখিনি খামহি বাৰু বাবু অলৰেডি হাত ধুই আহিলে সিহঁতক হাত ধুবলৈ ক'লোঁ মুনুকো মাতিছোঁ মুনুও আহিব হাত ধুবলৈ সেয়া মায়ে ধুনীয়াকৈ ভাত সাজি দিছে মাহীয়ে কমকৈ খাম বুলি কৈ আছিলে মই আৰু আপোনাৰ মাহী আহক আপুনিও একো নহয় কাৰ মই গম পাইছিলোঁৱে তাৰ ভাজি সি
নাই নাই খোৱা দালি চাওঁ ভাইটিটো অকণমান চাওঁ ভণ্টিটোক অকণমান এতিয়া আমিও ভাত খাই কৰি ল'লোঁ যিহেতুকে তেওঁলোক বেক কৰিব ন ঘৰলৈ চ' আমিও খাই কৰি ল'লোঁ আৰু এয়া ময়ো খাই আছোঁ আপোনালোকে এতিয়া মাহীও যাবলৈ ওলালে বাবু আৰু ভণ্টি গ'লগৈ মাহীক নিবলৈ আহিছে কলৈ গ'ল চাওঁ চাওঁ এবাৰ লাজুকী ল'ৰাজন এইজন কি কথা দেখিছে আপোনালোকে দেখিছে কেনেকুৱা লাজ কৰিছে দেখিছে চাওকচোন চাওক